নমস্কাৰ, আপোনালোকলৈ আজি আগবঢ়াইছোঁ এনে এটা ভিডিঅ', যিটো ভিডিঅ'ৰ 5টা ফুটেজত আপোনালোকে দেখা পাব এনে কিছুমান আচৰিত ঘটনা, যিখিনি চাই আপোনালোকে নিশ্চয় কৈ উঠিব যে হয়, ই সত্য, য'ত ভগৱানৰ অস্তিত্ব ৰেকৰ্ড কৰা হৈছে, যিটো দেখিলে আপোনালোকে বিশ্বাস নকৰাকৈ নিশ্চয় নাথাকে। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই প্ৰথমটো ভিডিঅ'ত এজন যুৱক দেখা গৈছে। তেওঁ ভিডিঅ' কৰি থকা অৱস্থাতে আগত এজন মানুহ দেখা গৈছে, কিন্তু পিছত সন্দেহ কৰা হয় যে তেওঁ যীশু খ্ৰীষ্ট আছিল। হঠাৎ এদিন আকাশত এজন মানৱ আৰু তেওঁ বিজুলী ঢেৰেকনি হাতেৰে ৰক্ষা কৰি থকা দেখা গৈছিল, আৰু সন্দেহ কৰা হয় যে তেওঁ এজন ভগৱান আছিল, যি আৰু বহুত মানুহক ৰক্ষা কৰিছিল। এনেদৰে হঠাৎ ভোলে বাবাৰ ত্ৰিশূলডাল ওপৰলৈ উঠি যোৱা পৰিলক্ষিত হয় ৰাস্তাৰ সোঁমাজত। আচৰিত নহয়নে? ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে কমেণ্টত জনাব। এইটো ফুটেজত এজন মানুহে তেওঁৰ ঘৰৰ খিৰিকীয়েদি এটা আচৰিত ধৰণৰ বগা পোহৰ দেখিবলৈ পাইছিল। তেওঁক স্থানীয় লোকে কৈছিল যে এয়া কোনো নহয়, যীশু খ্ৰীষ্ট স্বয়ং আছিল। শেষৰ ভিডিঅ'টোলৈ চাওক। এই ফুটেজত ভগৱান শ্ৰীকৃষ্ণৰ হাতৰ বাঁহীটো লৰি যোৱা দেখিবলৈ পাইছে। এয়া নিশ্চয়